হিন্দু বাংলাদেশী সংস্থাপনৰ বিষয়টোৰ সন্দৰ্ভত অসমবাসীৰ মতামত গ্ৰহণ কৰিব। যদি আপুনি এজন প্ৰকৃত অসমীয়া, সঁচাকৈ যদি আপোনাৰ গাত অসমীয়াৰ তেজ আছে, তেনেহ'লে কেন্দ্ৰীয় চৰকাৰে হিন্দু বাংলাদেশী সংস্থাপনৰ ক্ষেত্ৰত যিটো পদক্ষেপ লোৱাৰ দিশত অগ্ৰসৰ হৈছে, এইটোৱে উপযুক্ত সময় সংসদীয় সমিতিৰ ওচৰত আপোনাৰ প্ৰতিবাদ সাব্যস্ত কৰক। বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে যি কৰিছে, যি কৰিব, সেয়া সময়ে ক'ব। কিন্তু এজন অসমীয়া হিচাপে শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰত্যেকগৰাকী সচেতন ব্যক্তিক আমি কৰজোৰে অনুৰোধ কৰিছোঁ, অন্ততঃ সংসদীয় সমিতিয়ে জানি চাওক যে আপুনি অসমীয়া হিচাপে কি বিচাৰে। আপোনাৰ চিন্তাটো তেওঁলোকে বুজক। অন্ততঃ অসমৰ প্ৰত্যেকগৰাকী সচেতন ব্যক্তিয়ে এই আইনখনৰ সমৰ্থন কৰে নে বিৰোধিতা কৰে। প্ৰতিদিন টাইমে এক উদ্যোগ লৈছোঁ, আমি অনুৰোধ কৰিছোঁ, গুৱাহাটীত থকা বা শিলচৰত যেতিয়া তেওঁলোকে সাক্ষ্য গ্ৰহণ কৰিব, ৰাজ্যখনৰ বৃহত্তৰ স্বাৰ্থৰ কথা ভাবি আপোনালোকে অন্ততঃ নিজৰ চিন্তাখিনি ব্যাপক কৰক। প্ৰত্যেকগৰাকী অসমীয়ালৈ আমাৰ এয়াই অনুৰোধ। আপুনি শদিয়াৰ পৰা ধুবুৰীলৈ য'তেই নাথাকক কিয়, আহি নিজৰ চিন্তাটো অন্ততঃ যুটীয়া সংসদীয় সমিতিৰ ওচৰত আপুনি জনাওক। তেওঁলোকক লগ কৰি জনাব নোৱাৰিব পাৰে, কিন্তু বাহিৰত হ'লেও আপুনি প্ৰতিবাদ সাব্যস্ত কৰি দেখুৱাওক। আমি ভাবোঁ লাখ লাখ জনতা যদি ৰাজপথলৈ ওলাই আহে, সংসদীয় সমিতিক যদি আপোনালোকে আহি বাহিৰত প্ৰতিবাদ কৰিবলৈ সেই কথাখিনি জনায়, তেতিয়াও হয়তো তেওঁলোকে এটা উমান পাব যে অসমবাসীয়ে কি বিচাৰে।